এক্সাৰচাইজ 4.3 3 নম্বৰৰ কি দিয়া আছে 3 নম্বৰ 1টো তলত দিয়া আছে তলৰ সমীকৰণবিলাকৰ মূল উলিওৱা তে প্ৰথম প্ৰশ্নটো কি দিয়া আছে তাত x - 1/x = 3 য'ত x not equal 0 এৰান x not equal 0 কিয় দিয়া আছে কৈছিলো নহয় যে ইয়াতে যদি মই x 0 হৈ গ'ল এটো 1/0 কিমান হ'ব ইয়াৰ মানটো 0 আৰু এটো ইনফিনিটি হৈ যাব মানে ইয়াৰ ভ্যালুটো ইনফিনিটি ওলাব আৰু সমান চিহ্নৰ সিপাৰে কিমান আছে 3 সমান চিহ্নৰ এ পাই ইনফিনিটি ওলাইছে আৰু সিপাৰে 3 আছে তে ইনফিনিটিৰ লগত 3 টো সমান হ'ব নেকি নহয় মানে সমীকৰণটো গড়বড় হৈছে না নাই মানে যেতিয়া আমি x = 0 পাতি দিম তেতিয়া সমীকৰণটো মানে সিদ্ধ নকৰিব হ্যাঁ গতিকে ইয়াতে x ৰ মানটো 0 হ'ব নোৱাৰে তাৰ বাহিৰে যিকোনো হ'ব পাৰে এতিয়া কি হ'ব আমি তাকে উলিয়াবৰ কাৰণে প্ৰথমতে আমি ইয়াক আৰহি গঠনত নি ল'ব লাগিব আৰহি গঠন নিবৰ কাৰণে কৈছিল যে যদি এনেকে ভগ্নাংশ থাকে তেতিয়ালে এই ভগ্নাংশৰ যেটো হৰ ইয়াতে ভগ্নাংশটো হৰ কি x x এ প্ৰত্যেককে আমি কি কৰি দিম পূৰণ কৰি দিম পূৰণ কৰিলে কি হ'ব x * x minus x into 1/x equal 3x এই লাইনটো আমি নকৰিলেও চলি যায় এবাৰতে তাৰ পিছৰ লাইনটো পাতিলেও হ'ব কি পাই যাম আমি x square a x কাটা গ'ল -1 equal 3x ডাইৰেক্ট এই লাইনটো পাতি দিলেও হ'ব কিন্তু আমাৰ মনত থাকিব লাগিব যে প্ৰত্যেকৰ লগতে কি পূৰণ কৰিছো x পূৰণ কৰিছো এই অংকটো আমি এলসিএম লৈ পেলাই লসাগু লৈ পেলাই কৰিব পাৰো লসাগু কৰি পেলাই কৰিলে অলপ দীঘল হৈ যায় গতে এই অলপ ইজি হয় এতিয়া x square এই যে 3x তাক আমি সমান চিহ্নৰ বাওঁ হাতলৈ লৈ আহিম তেতিয়া কি হ'ব -3x হ'ব -1 equal 0 এতিয়া এটো আমি হৈছে জানো এটো আৰহি গঠনত গ'ল ax square plus bx plus c গ'ল এইখিনি পোৱাৰ পিছত আমি ডাইৰেক্ট ফৰ্মুলা এপ্লাই কৰি দিব পাৰো এটো যে সিনগিডাল মাইনাস থাকিলে একো নহয় হেতু আহিতে হ'ব আৰহি এটো মানে एक्चुअली এটো হৈ আছে x square plus -3x plus -1 equal 0 গতিকে আমি পাতি আছো a equal কি পাতো 1 b equal কি পাতো -3 পাতো আমি 3 না পাতো তাত কি পাতো -3 b ঠাইত কি আছে -3 আছে আৰু c ঠাইত আমি -1 পাতি দিও কাৰণ আমি তাতে এইটো c ঠাইত কি আছে -1 আছে এই লাইনটো না এই আমি ইয়াত কি আছে কিন্তু আৰহি গঠন মতে কি আছিল ax square plus bx plus c equal 0 ax ৰ পিছত কি চিন আহিব লাগে প্লাস চিন গতিকে প্লাস চিন আহিব লাগিব কিন্তু এখিনি প্লাস চিন দিলে শুদ্ধ হ'ব জানো গতিকে ইয়াক মাইনাস কৰিবৰ কাৰণে কি কৰিব এই যেটো 3 আছিল 3 টোক মাইনাসত পাতি থৈ দিছো তেতিয়া কি হ'ব প্লাসে মাইনাসে -3 হ'ব আকৌ আৰহি গঠন যদি চাও c আগত কি চিন থাকিব লাগে প্লাস চিন কিন্তু এখিনি প্লাস চিন আছে জানো কিন্তু আৰহি গঠন মতে এখিনি প্লাস চিন হ'ব লাগে হয় গতিকে এটো কি হ'ব এই বস্তুটো প্ৰত্যেকৰ লগত আমি কি কৰিলো x টো পূৰণ কৰি দিলো x টো পূৰণ কৰাৰ লগে লগে x square -1 equal 3x হৈ গ'ল নেক্সট আমি কি পাই গলো এই যে 3x টো আছিল তাক আমি সমান চিহ্নৰ বাওঁ হাতে লৈ আহিলো এফালে 3x আছিল গতিকে সমান চিহ্নৰ বাওঁ হাতে আউতে কি -3x হৈ গ'ল আৰু 1 টো আমি সমান চিহ্নৰ সিপাৰলৈ নিয়া নাই হি এপাৰে আছে খালি হি অকমান লৰচৰ হৈ দিছে যাই মাজৰ পাখি সাইডে লৈ গৈছে গতিকে তাক আমি চিনডাল চেঞ্জ কৰিব নালাগে গতিকে আমি কি পালো x square -3x -1 equal 0 एक्चुअली আৰহি গঠনটো এটো গম পাইছা না প্লাস প্লাস থাকিব লাগিব আৰহি গঠনত কিন্তু আমি এই স্টেপটো আমি কৰা নাই আৰু বুজি লৈছো যে এটো এনেকুৱা গতিকে আমি a ঠাইত আমি 1 পাতো b ঠাইত -3 আৰু c ঠাইত -1 কথাটো ক্লিয়াৰ হৈছে নে বাৰু এতিয়া আমি ইয়াতে হয় উৎপাদক বিশ্লেষণ এপ্লাই কৰিব পাৰো বা বৰ্গ সম্পূৰক এপ্লাই কৰিব পাৰো বা দ্বিঘাত সূত্ৰটো ব্যৱহাৰ কৰিব পাৰো এতিয়া আমি কি শিকি আছো যে দ্বিঘাত সূত্ৰটো তে দ্বিঘাত সূত্ৰটো এপ্লাই কৰিলে কি হ'ব x equal -b plus minus √b square -4ac by
টুৱাইছ এ তে x ইকুৱেল আমি কি পাই যাম তেতিয়াহ'লে b ঠাইত কি আহিব মাইনাছ ফৰ্মুলা মতে আকৌ b মানটো কিমান গতিকে ব্ৰেকেটত -3 পাতিব লাগিব প্লাছ মাইনাছ ৰুট অভাৰ b স্কয়াৰ -3 হোল স্কয়াৰ মাইনাছ 4 a মানটো কিমান 1 আৰু c মানটো -1 বাই 2 ইনটু 1 হ'ব ক্লিয়াৰ হৈছে নে এইখিনিলৈকে এতিয়া আমি কি পাই যাম x ইকুৱেল মাইনাছে মাইনাছে প্লাছ 3 হৈ যাব প্লাছ মাইনাছ ৰুট অভাৰ এটো কিমান হ'ব 9 হ'ব 9 এই মাইনাছে মাইনাছে প্লাছ হৈ যাব 4 গুণ 4 হৈ যাব তলত 2 হ'ব কি পাই যাম x ইকুৱেল 3 প্লাছ মাইনাছ 13 ৰুট অভাৰ 13 by 2 x equal কি পাই গলো 3 plus minus root over 13 by 2 ইয়াকে আমি x ৰ মানটো কি বুলি পাতিব পাৰিম x equal 3 plus root 13 by 2 বা x equal 3 minus root 13 by 2 এনেকে আমি দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি এটা দ্বিঘাত সমীকৰণ সমাধান কৰিব পাৰিম তে পাতি লোৱা Exercise 4.3 3 নম্বৰ 2 টো কৈ দিম দিয়া 2 টো কি আছে 1 by x plus 4 minus 1 by x minus 7 equal 11 by 30 য'ত x not equal minus 4 আৰু 7 এতিয়া এই সমীকৰণটো প্ৰথমতে আমি কি কৰিব লাগিব দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰিব লাগিব তে দ্বিঘাত সমীকৰণৰ আৰ্হি গঠনটো ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল 0 হেতুলৈ নিব লাগিব আছে জানো তেনেকে নাই তাৰ কাৰণে আমি কি কৰিছিলো যেতিয়া আমি বৰ্গ সম্পৰ্ক পদ্ধতিত এই সমাধান কৰিছিলো এটা কেনেকৈ কৰিছিলো যে ইয়াৰ লসাগু লৈ ল'ব লাগিব যেহেতু ই এটা ভগ্নাংশ গতিকে আমি লসাগু লওঁতে কি পালো x plus 4 into x minus 7 তে ওপৰত পাতিবলৈ সুবিধা এনেকুৱা কিটাত এটো আৰু এটো কোনো উমৈহতীয়া উৎপাদক নাই উমৈহতীয়া উৎপাদক নাথাকিলে সিহঁত দুটা পূৰণ কৰিলে লসাগুটো হৈ যায় আৰু সিহঁতৰ লসাগুটো এনেকৈ পাই যোৱাৰ পিছত ওপৰত পাতিবলৈ সুবিধা যেতিয়া উমৈহতীয়া উৎপাদক নাথাকে তেতিয়া এটো ইয়ালৈ ডাইৰেক্ট পূৰণ হৈ যাব x minus 7 হৈ যাব এটো আকৌ ইয়াৰ লগত পূৰণ হৈ যাব এই মাজত এই মাইনাস চিনডাল মাইনাস চিন হৈ গ'ল এটো ইয়াৰ লগত পূৰণ হৈ গৈ x plus 4 হ'ব এটো ব্ৰেকেট ইউজ কৰিব লাগিব কাৰণ এই আগত মাইনাস চিন আহি গ'ল নহয় x আগত আকৌ প্লাস আছে হা x আগত আকৌ প্লাস আছে এৰ কাৰণে ব্ৰেকেট দিব লাগিব এইডাল মাইনাস চিন থকাৰ কাৰণে আমি এইখিনি মাইনাস ব্ৰেকেটডাল ইউজ কৰিব লাগিব যদি প্লাস থাকিলেতেন ব্ৰেকেট ইউজ নকৰিলেও চলি যায় কিন্তু মাইনাস যেহেতু আছে গতিকে আমি এইখিনি কি কৰিব লাগিব ব্ৰেকেটডাল ইউজ কৰিব লাগিব ক্লিয়াৰ হৈছে কথাটো সমান চিনৰ কিপাৰে আমি একো হাত দিয়া নাই যেনেকৈ আছে তেনেকেই থাকক হি এতিয়া আমি সমান চিনৰ বাওঁহাতৰ ওপৰখিনি x minus 7 আছিলে মাইনাস এইটা ব্ৰেকেটডাল উঠাম মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাসে মাইনাস যদি মই ব্ৰেকেট নিদি এনেকৈ পাতি চলিলোহেঁতেন তেতিয়া শুদ্ধ হ'লহেঁতেন নে বাৰু এইটো চিনডাল গৰ্বৰ হৈ গ'লহেঁতেন তেতিয়া হয়নে বাৰু গতিকে এই আগত মাইনাস চিন থাকিলে সাৱধান ব্ৰেকেট ইউজ কৰিব লাগিব গণ্ডগোলটো ক'ত হোৱা চান্স আছে দেখিছেনে বাৰু ব্ৰেকেট নিদিলে এই প্লাস চিনডালে গণ্ডগোল কৰি থাকিব তেতিয়া বাই x plus 4 into x minus 7 equal 11 by 30 হৈছে ইয়াৰ পাছত কি কৰিম এই ওপৰখিনি আমি যোগ বিয়োগ কৰিব পাৰিম x আৰু x এটো জমা আৰু এটো ধাৰ কাটা যাব এটো -7 আৰু -4 -11 x plus 4 into x minus 7 equal 11 by 30 এতিয়া কি কৰিব পাৰি আমি এটো 11 আছে এটো 11 আছে ওপৰ ফালে দুইটা একে আছে সমান গতিকে আমি কাটি দিলে ওপৰত কি থাকিব -1 by x plus 4 into x minus 7 এইপিনে থাকিব 1 by 30 11 এ কাটিলো এটো 11 ক 11 এ কাটিলো এটো 11 ক 11 এ কাটিলো
গতিকে ওপৰত থাকিব ইয়াত -1 আৰু ইয়াত কি থাকিব 1 থাকিব এইটো এনেকৈ কাটিব পাৰিছোঁ কাৰণ ওপৰত দুইটা একেই আছে আৰু বেলেগ নাই তেনেকৈ কাটি দিব পাৰি মানে কাটি দিব পাৰি একচুৱেলি কথাটো কি ধৰি লওক A11টো এইটো এইফালে তললৈ আহিব এতিয়া এই 11 মানে কাটা গ'ল ঠিক তেনেদৰে ভাবিব পাৰি হ'ল এতিয়া আমি কি কৰি দিম আকৌ এতিয়া ইহঁতক ক্ৰছ পূৰণ কৰি দিব পাৰিম আমি ক্ৰছ পূৰণ কৰি দিলে এইটো ইয়ালৈ আহিব এইটো তালৈ যাব এইটো -30 হৈ গ'ল ইকুৱেল এইটো সিফালে গ'লে x + 4 ইনটু x - 7 এতিয়া তাত আমি ব্ৰেকেট আমি সাইডটা চেঞ্জ কৰি লওঁ x + 4 ইনটু x - 7 ইকুৱেল -30 যেহেতু গোটেইখিনি আমি উল্টা পুল্টা কৰি দিছোঁ এই গোটেই সাইডটো এফালে লৈ আহিছোঁ এই গোটেই সাইডটো সিফালে লৈ গৈছোঁ গতিকে চিনৰ পৰিৱৰ্তন ইয়াত নহয় এইটো ইয়াত হৰণ হৈ আছিলে সিফালে আহিলে কি হ'ব পূৰণ হ'ব এইটো ইয়াত হৰণ হৈ আছিলে সিফালে গৈ পেলাই পূৰণ হৈ গৈছে গতিকে তাত চিনৰ পৰিৱৰ্তন নহয় যদি আমি এটাক অকলে লৈ আহোঁ তেতিয়া চিনৰ পৰিৱৰ্তন হ'ব এতিয়া এই গোটেইখিনি এফালে লৈ আহিলোঁ আৰু এই গোটেইখিনি সিফালে লৈ গ'লোঁ গতিকে সাইড গোটেইখিনি চেঞ্জ হৈছে সাইড চেঞ্জ হৈ গ'লে চিনডাল পৰিৱৰ্তন নহয় এতিয়া আমি ইয়াত কি কৰিম ব্ৰেকেটডাল উঠাই দিম ব্ৰেকেট উঠালে কি হ'ব বিতৰণ বিধি এপ্লাই কৰিব লাগিব মানে প্ৰথমতে x গোটেইখিনি x ইনটু x - 7 তাৰপিছত 4 কৰিব লাগিব 4 ইনটু x - 7 ইকুৱেল -30 নেক্সট আকৌ বিতৰণ বিধি কি হ'ব তেতিয়া x² - 7x -4x -28 ইকুৱেল -30 বুজি পাইছা এইখিনিলৈকে নেক্সট কি হ'ব এতিয়া এইটো 7x আৰু এইটো 4x দুইটা সদৃশ পদ x পদ গতিকে সিহঁতৰ যোগ বিয়োগ কৰিব পাৰিম তে x² এতিয়া -3x হৈ গ'ল এইটো -28 এইটো সমান চিনৰ বাওঁ হাতলৈ লৈ আহিলোঁ যেটো -30 আছিল সমান চিনৰ বাওঁ হাতলৈ আনিলোঁ কি +30 তে এইফালে কি থাকিল 0 থাকিল এতিয়া আমি কি পাই যাম x² - 3x + 2 ইকুৱেল 0 তে ইয়াৰ পাছত আমি উৎপাদক বিশ্লেষণ বৰ্গ সম্পূৰক বা দ্বিঘাত সূত্ৰ তিনিটাৰ ভিতৰত এটা কৰিলেই হ'ল এতিয়া আমি কি কৰিম দ্বিঘাত সূত্ৰ তে দ্বিঘাত সূত্ৰ কৰিলে কি হ'ব x ইকুৱেল এতিয়া a কিমান ইয়াত 1 b কিমান -3 c কিমান 2 গতিকে ডাইৰেক্ট ফৰ্মুলা পাতিলে -b মানে -3 প্লাছ মাইনাছ ৰুট অভাৰ b স্কোৱাৰ আহিব মানে -3 হোল স্কোৱাৰ মাইনাছ 4 a এইটো কিমান ইয়াতে 1 c কিমান 2/2 1 ফৰ্মুলাটো মনত ৰৈছে নাই তে x ইকুৱেল কিমান হ'ব মাইনাছে মাইনাছে +3 হৈ গ'ল প্লাছ মাইনাছ ৰুট অভাৰ এইটো 9 হ'ব এইটো কিমান হ'ব পূৰণ কৰিলে 8 হ'ব /2 তে x ইকুৱেল কিমান হৈ যাব 3 প্লাছ মাইনাছ ৰুট অভাৰ 1 হ'ব /2 ৰুট অভাৰ 1 মানে 1 গতিকে আমি ইয়াত পাতিব পাৰিম x ইকুৱেল 3 প্লাছ 1 3 প্লাছ মাইনাছ 1/2 তে x ইকুৱেল আমি ইয়াত পাতিম 3 প্লাছ 1/2 বা x ইকুৱেল 3 মাইনাছ 1/2 গতিকে x ৰ মানটো কিমান পাই যাম ইয়াতে 4/2 মানে x ইকুৱেল 2 ইয়াত x ৰ মানটো কিমান পাই যাম 2/2 2/2 মানে কিমান হ'ব 1 হ'ব এতেকে x ইকুৱেল 2, 1 বুজি পাইছা নাই তে ইয়াতে মনত ৰাখিব লগা কথা এইখিনি কেনেকৈ আমি লসাগু ল'লোঁ লসাগুৰ পৰা ওপৰখিনি কেনেকৈ পালোঁ তাৰপিছত এই ইয়াতে -1 আৰু এইটো 1 কেনেকৈ হ'ল হয় এইখিনি লগে আগৰ নিচিনা কৰিবই লাগিব এইখিনি লগে কৰিবই লাগিব আৰ্হি গঠনলৈকে নিবলৈ একেই বাকী এইখিনিৰ পৰা আমি তিনিটা মেথডত যিকোনো এটা মেথডত কৰিলেই হ'ল